আইমিনিছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এপিএছচি বা ইউপিএছচি এক্সামৰ যিখন পেপাৰ 2 আছে সিসেট পেপাৰ হয় প্ৰিলিমছৰ সেই পেপাৰখনৰ বিষয়ে আলোচনা কৰিম। তাত একচুয়ালি কি টপিক ইনক্লুড হৈ থাকে সেইটোৰ বিষয়ে আজি আমি এই ভিডিঅ'টো ডিসকাস কৰিম। এই সিসেট পেপাৰখনত টোটাল মাৰ্ক থাকে আপোনালোকৰ 200 আৰু ইয়াতে টোটাল কোৱেশ্চন থাকে 80 কোৱেশ্চন। এই পেপাৰখন একচুয়ালি আপোনালোকৰ এখন কোৱালিফাইং পেপাৰ হয় আৰু এইখন কোৱালিফাই কৰিবলৈ আপোনালোকে 33% মাৰ্ক পালে এইখন কোৱালিফাই কৰিব পাৰে আৰু ইয়াৰ মাৰ্কটো আপোনালোকৰ ফিউচাৰত প্লাস নহয়, জাস্ট আপোনালোকে কোৱালিফাই কৰিলে হ'ল এই কোৱেশ্চন পেপাৰখন। এই পেপাৰখনত ইনক্লুড হৈ থকা টপিক এটাৰ বিষয়ে আজি ডিসকাস কৰিম। ইয়াৰে আপোনালোকৰ ফাৰ্স্ট টপিকটো হৈছে ৰিডিং কম্প্ৰিহেনশন। ইয়াত থাকিব আপোনালোকৰ সোশিয়েল ষ্টাডিজ আৰু হিউমেনিটিজৰ ওপৰত। সেকেন্ড টপিকটো হৈছে আপোনালোকৰ লজিক্যাল ৰিজনিং আৰু এনালাইটিক্যাল এবিলিটি। এটো হল আমাৰ সেকেন্ড টপিক যিটোৰ ওপৰত আপোনালোকৰ সিসেট পেপাৰখনৰ কোৱেশ্চন থাকিব। থাৰ্ড টপিকটো হৈছে আপোনালোকৰ জেনাৰেল মেন্টেল এপ্টিটিউড। फोर्थ नंबर टॉपिक तो হৈছে আপোনালোকৰ নিউমেৰিকেল এপ্টিটিউড। এই চাৰিটা টপিক পালো আমি আৰু ইয়াৰ বাহিৰে আৰু এটা লাষ্ট টপিক আছে আপোনালোকৰ, হেতু হৈছে ইন্টাৰপাৰ্সনেল স্কিলছ, কমিউনিকেশন স্কিলছ, ডিসিজন মেকিং এণ্ড প্ৰবলেম সলভিং। এটোৰ ওপৰতো আপোনালোকৰ মেইন কোৱেশ্চন আহে। এই পাঁচটাই হৈছে আপোনালোকৰ মেইন সিসেট পেপাৰখনৰ টপিক। এই পাঁচটা টপিকৰ ওপৰতে আপোনালোকৰ সিসেট পেপাৰখনত 80 কোৱেশ্চন আহে। এতিয়া আমি চাওঁ এই টপিক কেটাত কি বস্তু সোমাই আছে হেতু আমি চাওঁ। ফাৰ্স্ট আপোনালোকে যে পাইছে এটো ৰিডিং কম্প্ৰিহেনশন। ৰিডিং কম্প্ৰিহেনশনটোত আপোনালোকৰ আছে সোশিয়েল ষ্টাডিজ আৰু হিউমেনিটিজৰ ওপৰত কোৱেশ্চন থাকিব আৰু তাৰ উপৰি সোশিও ইকোনমিক আৰু পলিটিকেলৰ ওপৰতো ইয়াতে কোৱেশ্চন থাকিব। ৰিডিং কম্প্ৰিহেনশনত আৰু এটা ভাগ আছে যে আপোনালোকৰ সায়েন্সৰ ভাগ এটা আছে, সায়েন্সৰ ওপৰতো ইয়াতে ৰিডিং কম্প্ৰিহেনশনৰ যেটো আপোনালোকৰ পাৰ্ট আছে সেই পাৰ্টত সায়েন্সৰ কিছু কোৱেশ্চন অহা দেখা যায়। নেক্সট আছে আপোনালোকৰ লজিক্যাল ৰিজনিং এণ্ড এনালাইটিক্যাল এবিলিটি যেটো আছে সেই সেকশনটোত আপোনালোকৰ দুটা সেকশন কৰি দিয়া আছে। ফাৰ্স্টটো হৈছে আপোনালোকৰ লজিক্যাল ৰিজনিং। সেই লজিক্যাল ৰিজনিঙত আপোনালোকৰ থাকিব স্টেটমেন্ট থাকিব, স্টেটমেন্টৰ কোৱেশ্চন আহে। তাৰ উপৰি নাম্বাৰ অফ এলিমেন্টছ ইন এ ফিগাৰ হেতুৰ ওপৰত আহে আৰু নেক্সট আহে আপোনালোকৰ লজিক্যাল ডায়াগ্ৰামছ। এই তিনিটা থাকে আপোনালোকৰ লজিক্যাল ৰিজনিঙৰ পাৰ্টত থাকে। নেক্সট আছে আপোনালোকৰ এনালাইটিক্যাল ৰিজনিং, যেটো লজিক্যাল ৰিজনিং আৰু এনালাইটিক্যাল এবিলিটি আমি যেটো পাইছিলো তাৰে সেকেন্ড সেকশনটো হৈছে এনালাইটিক্যাল ৰিজনিং। ইয়াতে আপোনালোকৰ এনালাইটিক্যাল ৰিজনিঙৰ এটা পাৰ্ট থাকে, সেই পাৰ্টটোৰ পৰাও কোৱেশ্চন আহে। নেক্সট আছে আপোনালোকৰ জেনাৰেল মেন্টেল এপ্টিটিউড। এই সেকশনটোত আপোনালোকৰ তিনিটা সেকশন কৰি দিয়া আছে। ফাৰ্স্ট সেকশনটো হৈছে আপোনালোকৰ মেন্টেল এবিলিটি। মেন্টেল এবিলিটি যেটো সেকশন আছে সেই সেকশনটোত আপোনালোকৰ সিৰিজ কম্প্লিশন থাকিব, ক্লাসিফিকেশন থাকিব, এনালজি থাকিব, কোডিং ডিকোডিং থাকিব
ব্লাড এণ্ড ফেমিলি ৰিলেশ্যনশ্বিপ এই ছেকশ্যনটোতে থাকে আৰু চেঞ্চ অফ ডাইৰেকশ্যন এই ছেকশ্যনটোত এইখিনি বস্তু থাকে। নেক্সট আছে আপোনালোকৰ মেণ্টেল এবিলিটি। মেণ্টেল এবিলিটিত আপোনালোকৰ ৰেংক এণ্ড ছিকুৱেঞ্চ থাকে, পজিশ্যন অফ ডিজিটছ, এলফাবেটছ এণ্ড মিনিংফুল ৱৰ্ডছ এইটো ছেকশ্যনতে থাকে। তাৰ উপৰি এজ, টাইম এণ্ড কেলেণ্ডাৰ এই ছেকশ্যনটোৰ পৰে, যিটো মেণ্টেল এবিলিটি আছে আমাৰ। এই মেণ্টেল এবিলিটিত এজ, টাইম আৰু কেলেণ্ডাৰ এই পাৰ্টটো আপোনালোকৰ সোমাই আছে। ইনচাৰ্টিং দ্য মিছিং কেৰেক্টাৰ্ছ এই ছেকশ্যনটোতে পোৱা যায় আৰু মেথমেটিকেল অপাৰেশ্যনছ তাৰ লগতে চিটিং এৰেঞ্জমেণ্টছ এইখিনি আছে আপোনালোকৰ মেণ্টেল এবিলিটি ছেকশ্যনটোৰ ভিতৰত ইনক্লুড হৈ আছে। আৰু লাষ্ট ছেকশ্যনটো আছে আপোনালোকৰ মেণ্টেল এবিলিটি যিটো আছে, তাত আপোনালোকৰ থাকিব টেষ্ট অফ নন ভাৰ্বেল এবিলিটি। ইয়াৰ ওপৰত মেণ্টেল এবিলিটিৰ কুৱেশ্যন থাকে। থাৰ্ড যিটো ছেকশ্যন আছে নন ভাৰ্বেল টাইপ সেই ছেকশ্যনটোত থাকে। তাৰপিছত আমি পাইছিলোঁ নিউমাৰিকেল এপ্টিটিউড। এই এপ্টিটিউড ছেকশ্যনটোত আপোনালোকৰ তিনিটা ছেকশ্যন কৰি দিয়া আছে। ফাৰ্ষ্ট ছেকশ্যনটো আপোনালোকৰ হ'ল নাম্বাৰ ছিষ্টেম যিটো আছে আমাৰ, তাৰপিছত HCF, LCM থাকে আৰু চিম্প্লিফিকেশ্যন থাকে, ফ্ৰেকশ্যনৰ কথা থাকে, এভাৰেজ পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন ওলোৱা থাকে। যিটো আমাৰ মেথছৰ ছেকশ্যন আছে, মেথছৰ যিখিনি টপিক থাকে আপোনালোকৰ চব নিউমাৰিকেল এপ্টিটিউডছত আপোনালোকৰ সোমাই আছে। তাৰ উপৰি যিটো ছেকেণ্ড ছেকশ্যন আছে সেইটো হৈছে ডাটা ইণ্টাৰপ্ৰিটেশ্যন আৰু থাৰ্ডটো হৈছে ডাটা ছাফিচিয়েঞ্চি। এই তিনিটা হৈছে আপোনালোকৰ নিউমাৰিকেল এপ্টিটিউড যিটো ছেকশ্যন আছে আমাৰ, সেই ছেকশ্যনটোত সোমাই আছে। আৰু লাষ্ট ছেকশ্যনটো আমি পাইছিলোঁ যে ইণ্টাৰপাৰ্চনেল স্কিলছ, কমিউনিকেশ্যন স্কিলছ, ডিচিজন মেকিং আৰু প্ৰব্লেম ছলভিং যিটো আছে, এই ছেকশ্যনটো হৈছে মেইনলি ডেভেলপমেণ্ট অফ ইণ্টাৰপাৰ্চনেল স্কিলছৰ ওপৰত আপোনালোকৰ মেইন কুৱেশ্যনবিলাক থাকে। চ' এইখিনি আছিলে আপোনালোকৰ যিখন CSET পেপাৰ UPSC বা APSC এক্সামৰ প্ৰিলিমছৰ যিখন CSET পেপাৰ থাকে, সেই CSET পেপাৰখনৰ মেইন ইনক্লুড হৈ থকা টপিক এই পাঁচটা টপিকৰ ভিতৰতে আপোনালোকৰ কুৱেশ্যন আহে। এই পাঁচটা টপিক আপোনালোকে থৰলি যেতিয়া ষ্টাডি কৰিব তেতিয়া 33% মেইনলি লাগে আপোনালোকক 33% মাৰ্ক লাগে। 33% পালে আপোনালোকে ইয়াত কোৱালিফাই কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আমি CSET পেপাৰৰ যিবিলাক টপিক আছে সেই টপিকসমূহৰ বিষয়ে ব্ৰিফলি ডিছকাছ কৰিম। ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।